দুবছৰৰ ভিতৰত দলংখন আধাৰশিলাতে সীমাবদ্ধ নাৰাখি কাৰ্যকৰী কৰক। অতি বেছি 16 বা 18 বছৰ বয়সৰ যিসকল কৰ্মবিমুখ ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীসমূহ কম দামত খটুৱাব পাৰিম বুলি মাজুলীৰ লেচিৰ মালিকসকলে নিয়োগ কৰিছে। কোন মানুহে মাজুলীৰ বাহিৰত ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ সাহস কৰিব? যিসমূহ জাহাজ আছে তাত লুঙি মেলাৰ পৰিৱৰ্তে মানুহক মাজুলীৰ যাতায়াত সুচল কৰক। চাওক, 10-15 দিনৰ পিছত মোৰ বিশ্ববিদ্যালয়ৰ বাবে প্ৰৱেশ পৰীক্ষা আৰু আজি মই ৰাজপথত নামিবলগীয়া হৈছে ইউনিফৰ্ম পিন্ধি। একে বয়সৰ একে ল'ৰা ছোৱালীয়ে পঢ়াত মগ্ন হৈ আছে। কিয় হৈছে? মাজুলী এটা সন্মানীয় সমষ্টি আৰু মাজুলী সমষ্টিৰ এজন সন্মানীয় জনপ্ৰতিনিধি আছে। এইটো সমষ্টিকে প্ৰতিনিধিত্ব কৰি এজন MLA গৈ পেলাই মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰিছে আৰু এই 5 বছৰতো কিন্তু মাজুলীৰ উন্নয়ন আজিও স্থবিৰ হৈ ৰ'ল। 8 ছেপ্টেম্বৰ 2016 দৰিয়াদবিৰ পাৰত এখন ডাঙৰ সভা হৈছিল আৰু সভাত ঘোষণা কৰা হৈছিল যে আৰু অসমৰ দিছপুৰৰ বাহিৰত প্ৰথমবাৰৰ বাবে কেবিনেট মন্ত্ৰীসভা মাজুলীতেই বহিছিল পোনপ্ৰথমবাৰৰ বাবে আৰু তেওঁলোকে ঘোষণা কৰিছিল যে আজিৰ পৰা আৰু মাজুলীৰ কোনো দুখ নাথাকে, মাজুলী আৰু কান্দিব নালাগে। আৰু এই 8 ছেপ্টেম্বৰ 2021 তাৰিখে তিলকৈ মাজুলীৰ মানুহক হত্যা কৰা হ'ল, ইয়াক দুৰ্ঘটনাৰ নাম দি। প্ৰথম কথা হৈছে যে এনেকুৱা ধৰণে লেচিৰ আণ্ডাৰত নাওসমূহ চলি আছে যে অভিজ্ঞ যিসকল গুৰিয়াল থাকে বা অভিজ্ঞ যিসকল নাও পৰিচালনাৰ কৰ্মী থাকে সেই কৰ্মীসকলৰ পৰিৱৰ্তে যিখিনি উঠি অহা ল'ৰা ছোৱালী অতি বেছি 16 বা 18 বছৰ বয়সৰ যিসকল কৰ্মবিমুখ ল'ৰা ছোৱালী সেই ল'ৰা ছোৱালীসমূহ কম দামত খটুৱাব পাৰিম বুলি মাজুলীৰ লেচিৰ মালিকসকলে নিয়োগ কৰিছে আৰু তাৰ বাবে সেই এনেকুৱা সন্দেহ আছে যে তেওঁলোকৰ যে অনুজ্ঞাপত্ৰ আছে তাৰ ওপৰতো কিন্তু সন্দেহ আছে আৰু এইবাবেই আজি এনেধৰণৰ ঘটনা ঘটিবলৈ সংঘটিত হৈছে। আৰু এইবাবেই দুখ লাগিছে যে মই এগৰাকী ছাত্ৰী আৰু মোক শ্ৰেণীকোঠাত নপঢ়ুৱালেও ৰঙাচাহী মহাবিদ্যালয়ৰ এগৰাকী সন্মানীয় অধ্যাপিকাক আমি হেৰুৱাব লগা হৈছে, যিগৰাকী 25 বছৰীয়া যুৱতী মহানগৰৰ লাখ-বিলাখত মাজত ডাঙৰ হৈছিলে, সপোন দেখিছিলে তেওঁলোকে ভালদৰে নিয়োগ হ'ব পাৰিম বুলি, স্বাৱলম্বী হ'ম বুলি আৰু মাজুলীলৈ আহিছিলে। যিখন মাজুলীত আমি প্ৰতিবাৰে প্ৰতিবাদ কৰিব লাগে যে প্ৰসূতি মাতৃ মৰে বা বৃদ্ধজন মৰে কাৰণ ইয়াত চিকিৎসকৰ অভাৱ দেখা যায় আৰু সেইখন মাজুলীলৈ চিকিৎসক নাহে বুলি, মাজুলীলৈ ভাল শিক্ষাগুৰু একোজন আমি নাপাওঁ বুলি আমি অভাৱ অভিযোগ বৰ্তাই থাকোঁ। কিন্তু সেইখন মাজুলীতে আমি এনেধৰণৰ ৰক্ষা কৰিব পৰা নাই অধ্যাপিকাগৰাকীক, সেই কথাই সঁচাকৈ দুখ দিছে। আৰু কোনে আচলতে মোৰ সমবয়সীয়া ল'ৰা ছোৱালী, মই যিহেতু এগৰাকী ছাত্ৰ প্ৰতিনিধি, কোন মানুহে মাজুলীৰ বাহিৰত ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ সাহস কৰিব? হয়, মাজুলীতে শিক্ষানুষ্ঠান আছে কিন্তু ডাক্তৰী পঢ়িবলৈ মন মেলা, অভিযান্ত্ৰিক শিক্ষাৰ বাবে মন মেলা এগৰাকী কিশোৰীক কোন সাহসত কোন মাতৃয়ে পঠিয়াব? গতিকে আমাৰ দাবী যে অতি শীঘ্ৰে 2 বছৰৰ ভিতৰত দলংখন নিৰ্মীয়মান অৱস্থাত নকৰি আধাৰশিলাতে সীমাবদ্ধ নাৰাখি কাৰ্যকৰী কৰক, যাতে দলঙৰ ওপৰেৰে মানুহে খোজ কাঢ়িব পাৰে। আৰু আশা কৰিছোঁ যে এইসমূহ ব্যক্তিগত খণ্ডৰ পুৰণা নাওসমূহৰ পৰিৱৰ্তে যিসমূহ জাহাজ আছে তাত লুঙি মেলাৰ পৰিৱৰ্তে মানুহক টিকটৰ দ্বাৰা আৰু নিৰ্দিষ্ট যাত্ৰীৰে যান বাহন বা পাৰ কৰি পেলাই মাজুলীৰ যাতায়াত সুচল কৰক।